জঙ্গল জঙ্গল পুরা একদম क्या भुट्टू उलाय नेকি भुट्टू उलाय भेट दौर मारिब भेट दुख जा पाके रास्ता निजे दौर तो खुला जाम आयो ए हाटी आহে নেকি ना ना हाटी से तू या पे নাই बागो नाहे बाग ना ना এবিলাক নাই তো এটা আছে বস্তু সবতে আছে সবতে এটি হয় এনাকন হাত টুকা আহি এই জায়গা আপিলি গৈ আছে দিয়া পাগলাদিয়া নদীখন চাব কাৰণে গৈ আছো ওচৰতে আছে আৰু জঙ্গল জঙ্গল আৰু এফালে জঙ্গলে জঙ্গল জঙ্গলে আৰু ভাগৰ লাগিছে ৰাতিপুৱা আহিছিলোঁ শ্বৰ্ট 4টামান উঠিলোঁ গা চা ধুলোঁ ঠাণ্ডা পানী দি আৰু 7:30 বাজিছিলে ফোন কৰিলোঁ ইয়াত নলবাৰী পালোঁ এইবিলাকো তেজপুৰ যাম কি কয় গুৱাহাটী যাম ভাগৰ লাগিছে ভাগৰ কাৰণে একো ক'ব পৰা নাই চ' চাই থাকক ভালকৈ ভিডিঅ'টোত নলবাৰীৰ পৰা দি আছোঁ দেখাই আছোঁ ব্লগটো প্ৰথম ভিডিঅ' নলবাৰীৰ পৰা গুৱাহাটী ভিডিঅ' আহি আছে চব লাহে লাহে ভিডিঅ'খিনি আহি আছে আৰু ইয়াত পাগলাদিয়া নদীত পাই গ'লোঁ দেখাই আছোঁ আপোনালোকক ভিডিঅ' এইটো কি বস্তু সব ভিডিও দিয়া নাই হা নেকি পানী বেলেগ মাতিছে এই গা ধুই এটি কি নদী পাগলাদিয়া পাগলাদিয়া এইফালে গা ধুই আছে পাগলাদিয়া নদীটো পাগলাদিয়া নদী পাগলাদিয়া নদী বোলে বা আজি প্ৰথমবাৰ পাগলাদিয়া নদী চালো দেই এই বাটো যিমান পুত আছে নহয় মানে পানী বহুত দ আছে দেখালে গম পাইছোঁ মই তিনটে পানী দ মাজত কিমান হ'ব এইটো পানীটো ব্ৰহ্মপুত্ৰৰ লিংক আছে না এইটো পানী ব্ৰহ্মপুত্ৰৰ লিংক আছে পাগলাদিয়া নদী কয় মানুহ কিবা জ্বলাই থৈ দিছে নাই জ্বলাইছে সেই জুই চুই ৰাতিপুৱাই এইটো কালি হয় চাগে শ্মশান হয় এইটো পাগলাদিয়া নদী এইফালে পিকনিক কৰি আছে চাগে দেই পিকনিক মাতটো বেলেগ আহিছে সাঁতোৰ এইবিলাক সাঁতুৰি গা চা ধুই আছে এইফালে ট্ৰেক্টৰৰ আৱাজ শুনি পাই আছোঁ মানে এইটো ৰাস্তাদি আগদি ট্ৰেক্টৰ অহা যোৱা কৰে মই এতিয়া আহিছিলোঁ পানীখিনি বহুত তল আছিলে এতিয়া মানে চাপৰি টাইপ নিচিনা আছিলে চাপৰি আছিলে আৰু তাৰ লগতে এইখিনি শিলৰ নিচিনা হৈ আছিলে ডাঙৰ পাথৰ নিচিনা হৈ আছিলে তাৰ গকুলে ফালে চাই আছে পানীটো কিমান দ আছে গকুল পানী কিমান দ আছে দ আছে না চাই চেষ্টা কৰি আছোঁ কি কৰোঁ আমি কোনে মিলময় কৈ মহন্তৰ বাৰীৰ পিছফালে মানুহ কিছুমান ওলাই আহি আছে এইখিনিও দ হ'ব পাৰে ঠিক নাই আৰু গকুল এইখিনি পানীখিনি কম আছে নাই এইখিনি দ আছে এইখিনি দ আছে এইখিনি পানী মানে কম আছে পানীখিনি পলসুৱা মাটি
গগলে খোজকাঢ়ি গৈ আছে আহিব লাগিব এদিন পানীখিনি চুবৰ কাৰণে এই কেতেকী চৰাই নেকি কেতেকী চৰাই হ'ব পাৰে দেই হয় 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 এই ডাঙৰ বাবু মই বুকু দেখিম তাইছো কিমান খেৰ নাই পলসুৱা মাটি আৰু ব্লগটো কেনেকৈ চাই কিনে ভাল পালে আৰু এটা ব্লগ আহিছে তেজপুৰৰ পৰা নলবাৰীলৈ আৰু নলবাৰী টু গুৱাহাটীলৈ চাই থাকোঁ ভালকৈ ব্লগটো আৰু যে প্লেনিং বহুত আছে নলবাৰীখন ফুৰিম আৰু হেমা মালিনী আহিছিলে কি নলবাৰীত আটক সৌন্দৰ্য মানে ভৰাই পৰিছে আগৰ নলবাৰী চহৰ এতিয়া নলবাৰী চহৰ তুলনা দি লাভ নাই এতিয়া নলবাৰী চহৰটো বহুত ধুনীয়া হৈ গৈছে একদম একজেক্ট A to Z মানে মই দেখাই থাকিম ভিডিঅ' কিছুমান চাই থাকিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু এক ছাবস্ক্ৰাইব বাকী আছে 500 হ'বৰ কাৰণে প্লিজ জল্দি কৰি দিয়ক আৰু ভিডিঅ'টো এটা সমাপ্ত কৰিছোঁ বাই বাই